ইভিনিং আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মোৰ ফালৰ পৰা আপোনালোক সকলোলৈকে মাঘ বিহুৰ শুভেচ্ছা জনালোঁ আৰু মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজিও আমাৰ ইয়াত খানাৰ আয়োজন কৰা হৈছে আমাৰ মানে পুৰা বংশ মিলি পেলাই ওচৰ চুবুৰীয়া মিলি একেলগে খানা খাব আজিও খাব কালিলৈও খাব এতিয়া তাকে কটা বচা কাম আজি আমাৰ ঘৰত হোৱা নাই যিহেতু ল'ৰাটো আছে ৰাতি বিয়লি অকণমান হুলস্থুল হ'লে সি অশান্তি পাব পাৰে সেইকাৰণে আমাৰ খুৰাহঁতৰ ঘৰতে আছে এতিয়া তালৈকে যাবলৈ বুলি ওলাইছোঁ অকণমান ওলাই যাওঁ তাকে আপোনালোককো দেখাম আৰু যিমানকণ পাৰোঁ কি হয় কি নহয় সকলোখিনি আপোনালোকক মই দেখাই থাকিম গতিকে আশা কৰিম আজিৰ ভিডিঅ'টো চাই ভাল পাব তো আপোনালোকে চাই থাকিব আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে কৰি দিব আৰু এয়া দেখিছেনে বাৰু পোৱালি পুৰা চকু মেলি আছে একদম ইও যাব এতিয়া মোৰ লগত ফুৰিবৰ কাৰণে এতিয়া আমি বলক যাওঁ আপোনালোকক দেখাম এইফালে আমাৰ বেটা গৈ আছে চাওঁ বেটা আমাৰ আজি মেজি খাব মেজি জুই জ্বলালেই আৰু আপোনালোকক দেখাম সেইফালে মেজি জ্বলা মানে মেজি খানা বনোৱা ষ্টাৰ্ট কৰি দিছে আৰু ন দেখাই দিবা ধুনীয়াকৈ এইফালে আমাৰ এইটো ভিউ ধুনীয়াকৈ দেখাই দিবা দেই এইফালে দেখুৱাই দে আকৌ এইফালে আমাৰ ভণ্টিয়ে লোৱালৈ এয়া আমাৰ কি মাছ বুপিতা এইটো ৰৌ মাছ অঁ এয়া মাছ কাটি আছে এইফালে আজি মাছেই হ'ব খানাটো কালিলৈ মাংস হ'ব কাইলৈ হাঁহ অঁ ব্ৰইলাৰ যিটো আজি অকণ ফুৰি কৰিবা না আমি ফুৰি কৰিম দেই কাটিলে এয়া ৰঙালাও কাটিলে খুৰীদা কাটিলে নি আদা কাটি আপুনি কি কাটিছে আমি ফুলকবি কাটিছোঁ অঁ মাছৰ লগত হ'ব জানবা এয়া নয়নদাহঁতৰ খুৰীয়ে ফুলকবি কাটি আছে দেই এয়া বন্ধাকবি কাটিলে আপুনি কি কাটিব দৰ্শকবৃন্দ এইফালে বেঙেনা এইফালে কাটি আছে পিঁয়াজ এইফালে মা বহি আছে অঁ এইফালে পিমা বহি আছে পানী দুটি আনি পেলাই নি আপুনি কি কয় চাউল ধুই আছে অঁ আৰু দুলুবাই কি কৰি আছে আপুনি কিন্তু বনোৱাত লাগিব দেই আমাৰ এগৰাকীয়ে বহুত টেষ্টি বনায় মানে দাইল ধুই আছো অঁ কমে দিয়া নি অঁ হ'বনে অঁ বঢ়িয়া আৰু এয়া বৌয়ে আমাৰ ল'ৰাটোৰ মুখ লগা ভাঙি আছে দেখিছেনে কিমান মৰম নাতিনীয়েকৰ কাৰণে খুবেই মৰম কৰে বৌয়ে আমাৰ ল'ৰাটোক আৰু নিজে এটা নাম দি লৈছে সেইটো নাম হৈছে মৌচুম যাৰ মুখ লাগিছে সেইখন মুখ আৰু তিনিবাৰ ভাঙিব লাগে A few moments later. ভিডিঅ' অকণ চবকে উঠাই দিছোঁ খোৱা মেলি আৰু লাহে লাহে ৰাতি হৈ গ'ল এয়া এতিয়া মেজি ঘৰৰ ভিতৰত ধুনীয়াকৈ একুৰা জুই ধৰি লৈছে সকলোৱে মিলি পেলাই নি ইয়াতে জুই শেক লৈ আছে আৰু ইফালে খানাও লাহে লাহে ৰেডি হৈ আছে মই এফালৰ পৰা সকলোকে এজন এজন কৰি ধুনীয়াকৈ আপোনালোকক দেখাই দিছোঁ আচলতে এইটো এটা স্মৃতি হিচাপে ৰখি যাব জীৱনভৰৰ কাৰণে গতিকে ইউটিউবটো মোৰ খুবেই প্ৰিয় গতিকে এইবিলাক মানে এটা স্মৃতি হয় একোটা গতিকে এইখিনি মই সযতনেৰে ৰাখি থ'ব বিচাৰোঁ সেইকাৰণে মই ভিডিঅ'টো ধুনীয়াকৈ বনাইছোঁ গতিকে আশা কৰি মোৰ ভিডিঅ'টোক আপোনালোকে বহুত যাতে ছাপোৰ্ট কৰে আৰু এইফালে আমাৰ খানা লাহে লাহে ৰেডি হৈ আহিছে আৰু খাবৰ হ'বই আৰু অলপমান ইহঁতে নাচ গান কৰি পেলাই অকণমান ফূৰ্তি কৰিছে আৰু যিটো অৰিজিনেল গানত নাচিছে ইহঁতে এওঁলোকে
গতিকে সেইটো গান দিলেতো মোৰ কপিৰাইট লাগিব সেইকাৰণে মই গানটো মানে মিউট কৰি পেলাই মই মোৰ ফালৰ পৰা এটা মিউজিক দি দিছোঁ গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে আৰু এয়া দেখিছেনে কিমান ফূৰ্তি এফালে আমাৰ খানা অলৰেডি হৈ গৈছে আৰু এতিয়া লাহে লাহে খাবহে লাগিব আৰু গতিকে খোৱাৰ আগতে অকণমান সকলোৱে ফূৰ্তি কৰা যাওক আৰু এইফালে আমাৰ খানা ৰেডি হৈ গৈছে প্ৰথম ফাৰ্ষ্ট কোটাই খাই গ'ল এতিয়া আমি আহিছোঁ খাবৰ কাৰণে আৰু এইফালে ভাগ বিতৰণ চলি আছে ধুনীয়াকৈ আৰু এইফালে দালি চব্জি মাছ আজি যিহেতু ৰাতিৰ খানাটো উৰুকাৰ সাজ মাছেৰেই খায় আৰু সেইকাৰণে মাছ বনোৱা হৈছে আৰু পিছদিনাখনি মাংস খায় গতিকে পিছদিনাখনি মাংস খোৱা হ'ব আমাৰ এইফালে এনেকুৱা কৰে বেলেগৰ জেগাত বেলেগো হ'ব পাৰে সেইটো বিষয়ে ভালদৰে নাজানো কিন্তু আমাৰ এইফালে মাছেই খায় উৰুকাৰ ৰাতিৰ ভাত সাজ গতিকে এয়া ধুনীয়াকৈ দালি চব্জি সকলোখিনি বনাই হৈ গ'ল আৰু এতিয়া আমি সকলোৱে ধুনীয়াকৈ খাই লওঁ কৈ দিছোঁ তাক তুমি কৈ দিবা হেয়া দে হ'লে নহয় পূৰণ হ'বনে সন্তুষ্ট লবি মনৰ কামনাখিনি পূৰ্ণ কৰি কিবা কামনাখিনি পূৰ্ণ খাই বৈ হোৱাৰ পিছত সকলো একেলগ হৈ মেজি ঘৰৰ ভিতৰত বহি অগ্নি সেৱা কৰিলে সকলোৱে ৰাইজৰ আশীৰ্বাদ ল'লে আৰু ময়ো লৈ ল'লোঁ যিহেতু মানুহজন আঁতৰত থাকে আৰু ল'ৰাটোৰ এইবাৰ প্ৰথম মাঘৰ বিহু গতিকে তাৰ বাবেও আশীৰ্বাদ ল'লোঁ আৰু সকলো খাই বৈ হোৱাৰ পিছত এয়া এনেকৈ ভেলাঘৰ ৰখিব লাগে মানুহে গতিকে আমিতো বাৰু ভেলাঘৰ নৰখোঁ আৰু আজিকালিতো এনেকুৱা দিনবিলাক নাইকিয়া হৈ গৈছে এইবিলাক লাহে লাহে কমি আহিবলৈ লৈছে মেজি উৰুকা ৰাতিৰ সাঁজ ঘৰৰ চোতালত সকলোৱে খাব পাৰে কিন্তু এনেকৈ ওচৰ চুবুৰীয়া মিলি সকলো একেলগ হৈ খোৱাৰ মজাই বেলেগ হয় আৰু দেখিছেনে মাইকী মানুহবিলাক সাধাৰণতে ঘৰৰ পাকঘৰৰ ভিতৰতেই সোমাই থাকিবলগীয়া হয় কিন্তু আজিৰ দিনটোত ইমান যে ঘৰৰ পৰা মানে বাহিৰত ওলাই পেলানি অকণমান সকলোৱে মিলি ফূৰ্তি কৰিছে এইটো এটা কিমান যে মানে ভাবিব নোৱাৰা কথা আপোনালোকে ভাবি চাইছেনে বাৰু গতিকে যেতিয়াই পাৰে য'তেই পাৰে যেতিয়া মানুহে মানে নিজৰ মনটোক সদায় ফূৰ্তি কৰি ৰাখিবলৈ পাৰিব লাগে গতিকে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ আৰু এইটো এটা মোৰ স্মৃতি হিচাপে ৰখি যাব পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত অতি সোনকালে আহি আছোঁ গতিকে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি পেলাই মোক চেনেলটো আগুৱাই লৈ যোৱাত সহায় কৰে যেন বাই বাই